মৰ্নিং মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মাহত আহিব মোক নিবলৈ আৰু এইটো এটা নিয়ম হয় বিয়া কি অকলশৰে ভাত খোৱা বুলি কয় আমাৰ এফালে আৰু তাৰ বাবে মোক মানে আজি নিবলৈ আহিব মাহত মা খুৰা এজন বৰমা এজনী আৰু খুৰী এজনী। সো চাই থাকিব আজি কি কৰি মানে কৰোঁ আৰু ঘৰত মই গা পা ধুই আহিলোঁ ৰেডি হ'লোঁ আৰু এফালে মাহঁতে কিবা কিবি কৰি আছে। সব চাই থাকিব। কিমান দিন পাছত যে ঘৰলৈ যাম ভাল লাগিছে সেইটো ভাবি আৰু বেয়া লাগিছে এফালে মাহঁত অকলশৰীয়া হ'ব ইয়াতে। সো অলপ দিনৰ কাৰণে যাম। ফাগুন মাহটো যিহেতু শেষ হ'ব শেষ হোৱাৰ আগে আগে মই আকৌ ৰিটাৰ্ণ হ'ম কাৰণ চ'ত মাহত অহা যোৱা কৰিব নাপায়। সেইটো চ'ত মাহটো বোলে ডাঙৰ মাহ সেইকাৰণে বোলে অহা যোৱা কৰিব নাপায়। গতিকে ফাগুন মাহতে মই ঘূৰিব লাগিব। সো ভাবিছোঁ যাম আৰু কেইদিনমানৰ কাৰণে। চাওঁ ক'ত গাড়ী নে ভিডিঅ' আৰু এইফালে খুৰী চব্জি কাটি আছে এফালে এবাৰ পানী বহাই পেলাই ভাত বহাইছে এইফালে মাছ ফ্ৰাই কৰি আছে আৰু লগতে কেঁচা মাছ এতিয়ালৈকে কাটি ৰেডি এইটো দেখিছোঁ বিলাহী পিঁয়াজ কাটি ৰেডি। এফালে আলু এফালে মা ৰান্ধি আছে মা চাই দিয়ক এফালে আহক আহক খুৰী আহক খুৰা আৰু এয়া পানী ৰেডি কৰিছে। এইফালে মায়ে চাহ লৈ গৈছে খুৰীয়ে কিবা কিবি কৈ আছিলে মোক আৰু এইফালে এয়া মায়ে মিঠাই চানা কিবা কিবি বিস্কুট চিস্কুট লৈ মাহঁতক চাহ দিব গৈছে আৰু ডাইনিং টেবুলত দেখাই আছোঁ মই সকলোকে। এইফালে ডাইনিং টেবুলত চাহ ৰেডি হৈ গ'ল। গতিকে আলহী খোৱাৰহে কথা আৰু সকলোৱে বহি একেলগে খাইছে কথা বতৰা পাতি দেউতাৰ লগত। আৰু আনফালে এওঁ ৰান্ধি আছে মাংস আৰু লগতে খুৰীৰ লগত কথাও পাতি আছে। কি ৰান্ধিছা? মজা কেতিয়াবা বনাব লাগে ন? বনাবতো ভালকে জানো কিন্তু গৰমত নোৱাৰি। গৰমত নোৱাৰি? মাইকী মানুহৰ কথা চিন্তা কৰাচোন তেতিয়া ডেইলিকে কিমান বনাব লাগে। কিমান বনাই? ভাত বনাই দালি বনাই ভাজি বনাই মাছ মাংস নবনাই সপ্তাহত 4 দিন। তেতিয়াহ'লে তুমিতো এবাৰ বনাওঁতে এনেকৈ কৈছা মাইকী মানুহৰ কথা ভাবি এনেকৈ কৈছা মই নবনাওঁ এনেকৈ কৈছে মই নবনাওঁ বনোৱা এইটোতো কথা মতা মানুহে বনাইলে মাইকী মানুহ ভুলি নাই কেতিয়াবা এদিনহে চব দিনটো নবনাই ন। মুঠি গাব লাগিব। এইটো হৈছে নেট্ৰৰ ডাইলগ কমেডি এখন ফিল্ম আছিলে বোলা। এইটো ভিডিঅ'টো মই এবিট পাইছিলোঁ ন। ঘাম মচি মচি বনাই কওঁতে মানে শুনিবলৈ হৈ দিয়ক কি আছে কাৰিকৰ ৰান্ধনি লাগি আছে ৰন্ধাত হোৱাই নাই। অথনিৰ পৰা মাংস বনাইছে জোৰকৈ হোৱা নাই। আৰু এতিয়া মাংস হৈ গ'ল এয়া নমাই দিলোঁ আৰু তাৰ ওপৰতে অলপ ধনিয়া ছটিয়াই দিছোঁ। ইফালে মাৰ বাবে ভাত ৰেডি। মায়ে যিহেতু মাছ মাংস নাখায় সেইবাবে দাইল ভাজি আৰু লগতে আন্দা দিছে আন্দাৰ চব্জি আৰু ইফালে বাকী মাছ আছে মাংস আছে ফ্ৰেঞ্চবিনৰ ভাজি দাইল ইমানেই। মই ভিডিঅ'হে কৰিছোঁ দেখাওক খাই দিয়ক একদম বনাইছে আৰু চবে যাওক আপোনালোক সেইফালে সোমাই যাওক। আমাৰ সেইফালে নাই
চাবলৈ আহিছে কি খাইছে কি নাখাইছে দেখিছে নিজে খালেতো আকৌ চাবলৈ নিজে গম পাই পেটতে গম পাই নাই খাব বুলি খুৰি ওলাই মেলি ৰেডি ঘৰলৈ যাবলৈ কেনেকুৱা লাগিছে জনাব চ' এতিয়া ঘৰত গৈ আছোঁ কেনেকুৱা অনুভৱ ঘৰলৈ যাম একো ক'ব নাই ভাষা নাই দুখ বেচেৰা আকৌ লগ পাম খুৰা থাকিব আৰু Bye bye. পাওঁতে ৰাতিয়ে হ'ল আৰু আমাৰ এইফালে পোৱালিটো মই অহা দেখি আহি গৈছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ এতিয়া 7:30 মানে বাজিলে চ' আজিলৈ বাই বাই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব অ'কে বাই বাই